হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি মই আহিছোঁ মোৰ বান্ধৱী সুৰঞ্জনাৰ ঘৰত তাই আৰু তাইৰ হাজবেণ্ড মানসৰ এনিভাৰ্চাৰী চেলিব্ৰেট কৰিবলৈ। সিহঁতে কেইমাহমান আগতে নতুন ঘৰ এটাও লৈছে, সেয়ে ভাবিলোঁ আপোনালোকৰ ওচৰত এটা হোম টুৰো লৈ আহোঁ। এইটো সিহঁতৰ ড্ৰয়িং ৰুম। তাই অকুপেশ্যনেল টিচাৰ যদিও এজনী খুব ভাল আৰ্টিষ্টো হয় তাই। আৰু মই তাই বিয়া নহওঁতে তাইৰ ঘৰত গৈ পাইছিলোঁ, খুব ধুনীয়াকৈ ৰাখিছিলে সেইটো ঘৰো, তো ভাবিলোঁ এইটোও দেখাই দিওঁ। গোটেই কাম কমপ্লিট হোৱা নাই, তথাপি বহুত ধুনীয়াকৈ সজাইছে। এইটো ডাইনিং ৰুম। এয়া বিচনাত অলপ চুটকেছ পৰি আছে, তাইৰ হাজবেণ্ড বিজনেছ টুৰত যাব কিন্তু তথাপি বেচেৰীয়ে মোৰ কাৰণে মিঠাই আৰু কেক উলিয়াই দিছে খাবৰ কাৰণে। মই ভাবিলোঁ তাইক অলপমান হেল্প কৰি দিওঁ, সেয়েহে মোৰ কাৰণেও কাটি ল'লোঁ, তাইকো অলপ দিলোঁ। আৰু এয়া অলপমান আকৌ যদি কোনোবা মানুহ আহে তেতিয়াহ'লে দিবৰ কাৰণে কাটি থৈ দিলোঁ। ভালে দেখোন কেকটো ন, 500ত। এয়া চাওকচোন কি ডাঙৰ চেণ্ডেলযোৰ পিন্ধিব দিছে মোক। মোৰ ভৰিখনে সৰু আচলতে, কিনো ক'ম। এয়া তাৰপিছত আমি বনালোঁ অলপ চাহ দুয়ো মিলি। আজি ডিনাৰত আছে চিকেন আৰু মটন। এয়া চাওক তাই মটন বনাই আছে। তাৰপিছত আমি আহিলোঁ তাইৰ বেলকনিৰ টুৰ ল'বলৈ। বেলকনিটো খুব ধুনীয়াকৈ সজাইছে, কিন্তু তাই এনেকুৱা লাগি আছিল যেন কিবা বেয়াকৈ উঠিব একেবাৰে তাই আগে গৈ পিনে চব ঠিক ঠাক লগাব ধৰিছে। পিছে ঠিক ঠাক কৰিবলৈ একোৱেই নাছিল, গোটেইখিনি ইমান ধুনীয়া হৈ আছিল। এয়া বাপ্পা। মজাকৈ থৈছা ৰে, মানে টাবকেইটা ইমান ধুনীয়াকৈ সজাই থৈছা। মই একদম যত্ন লগামলে মৰি যায় নহয়, তুলসী তেনেকুৱা কম যত্ন কৰিছোঁ। ভাল লাগিছে। আৰু এই দেখা নাই ইফালে একদম এই লাম্পা কৰি সোমাই আহি আকৌ অলপ সময় ড্ৰয়িং ৰুমতে বহিলোঁ। এয়া চাওকচোন কি মৰম লগা শৰাইকেইখন। এইখন সিহঁতক মই বিয়াত দিছিলোঁ গিফ্ট, আৰু মোৰ বহুত ভাল লাগিছে সিহঁতে এতিয়াও এইখন ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইখন হ'ল তাই নিজেই কৰা আৰ্ট, চাওকচোন কিমান ধুনীয়া। আৰু এনেদৰেই তাই নিজৰ ড্ৰয়িং ৰুমটো বৰ ধুনীয়াকৈ সজাইছে। আমাৰ চিকেন আৰু মটন ৰেডি হৈ গ'ল। এতিয়া আমি খাবলৈ বহিছোঁ, তো খাই পিনে ঘৰলৈকে যাওঁ আৰু দেৰি বহুত হ'ল। আজিৰ কাৰণে ইমানখিনিয়ে। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। চাই থাকিব, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। বাই বাই।